গৈ আছো। নিৰ্বাচনৰ ক্ষেত্ৰত কিবা আজিৰ সময়ততো আৰু মানে ক'বলৈ গ'লে যে UPPL বহুত ষ্ট্ৰং, কাৰণ UPPL আগৰ পৰাই ষ্ট্ৰং। আমি 6,15,000 ভোট পোৱা এটা পাৰ্টি আগতে কৈছোঁ, আৰু BPF পাইছে মাত্ৰ 7 লাখ মানে 90,000 ভোট। আৰু ইয়াত BPF বোলো বস্তু নাই। মই বহুবাৰ ছ'চিয়েল মিডিয়াত কৈ আছোঁ যে BPF আৰু নাই, কাৰণ 4 লাখ মুছলমান মানুহে যোৱা নিৰ্বাচনত BTCত ভোট কৰিছে, 1 লাখ আদিবাসী ভাইসকলে ভোট কৰিছে, 50,000 ৰাজবংশী ভাইসকলে কৰিছে, 5.5 লাখ 6 লাখটো মানে অন্য জনগোষ্ঠীৰ মানুহে বিভিন্ন কাৰণত আৰু ঠগবাজ কৰিছে, প্ৰবঞ্চনা কৰিছে। সকলোৱে দেখা পাইছে, আপোনালোকৰ সেই ছ'চিয়েল মিডিয়াতে দেখা পাইছোঁ। আদিবাসীৰ যি জীৱনৰ জীয়াৰ এটা যি মানে এটা সংগ্ৰাম, যি মানে ST, এই STটো তেখেতে হৰেক মালৰ লগত তুলনা কৰি পেলাই তেখেতে বিক্ৰী কৰা অৱস্থাত তেখেতে ST লাগে না বোলো মাটিৰ পাত্তা লাগে বুলি তেখেতে তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু মুছলমানসকলক তেখেতে, আৰু ইয়াত বহুত ক'ব লগাও নাই আচলতে। তেখেতে কি কয় যে আমি সুবিধাবাদী পাৰ্টি। মই এতিয়া এটাহে প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি মুছলমানসকলৰ 4 লাখ ভোট ল'লে, 90% মুছলমান ভাইসকলৰ ভোট ল'লে, আপুনি ৰাতিৰ ভিতৰতে কি মানে আপুনি মুছলমান ভাইসকলক বিকি থৈ আহিলে। বিকিল ঠিকে আছে, বিকিলে। এতিয়া বিকাৰ পিছত আপুনি কি সুবিধা ল'লে, এইটো মুছলমান ৰাইজক জনাব লাগে। মুছলমান ৰাইজে জানিব বিচাৰিছে যে আপুনি কি বিকি থৈ আহিলে। আৰু হাগ্ৰামা ডাঙৰীয়াই নিজে কয় মই 1 টকা দি 2 টকা লওঁ। তেন্তে আমাৰ আদিবাসী ভাইসকলৰ STটো আপুনি বিকি পেলাই এতিয়া আপুনি আদিবাসীসকলৰ কাৰণে ভাই 2 টকাত কি আনিলে, আদিবাসী ভাইসকলে জানিব খুজিছে। মোৰ প্ৰশ্ন এইখিনিয়ে যে তেখেতে অনাবৰত আমাৰ এই অঞ্চলৰ ৰাইজক সন্মান নজনাই, তেখেতে তুচ্ছ তাচ্ছিল্য, তেখেতৰ যোনটো বিহেভ, তেখেতৰ মানে মানুহক হাস্যক ৰকমে যেনেকুৱা তেখেতে চলাইছে, আমাৰ বড়ো সমাজসকলক যেনেকুৱা তেখেতে মানে নস্যাৎ কৰিছে, বড়ো সাহিত্য সভাকে লৈ পেলাই বিভিন্ন সংগঠন, যিমান সংগঠন আছে বড়ো সমাজৰ, তেখেতে ইয়াক তুচ্ছ তাচ্ছিল্য আৰু ভৰিৰে মুহুৰি শেষ কৰাৰ মানে চিন্তাধাৰা দি তেখেতে ৰাজনীতি কৰি আছে।